ফ্ৰেণ্ড, মই অসমৰ জয়ন্তী আপোনালোকক সকলোকে বিশ্বকৰ্মাৰ শুভেচ্ছা জনালোঁ। আৰু আজি মই আন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকৰ নিশ্চয় চাই ভাল লাগিব। মই আজি এখন কোম্পানীলৈ যাব ওলাইছোঁ আৰু তাতে গৈ মই সকলোখিনি আপোনালোকক দেখুৱাবলৈ নিশ্চয় চেষ্টা কৰিম। এতিয়া আমি গৈ আছোঁ ছাতাবাৰীলৈ। গাড়ী কম আছে কাৰণে আজি অলপ খোজকাঢ়ি গৈ আছোঁ। য'তে গাড়ী পাওঁ ততে উঠি যাম। মোৰ ভণ্টিজনী ভাগৰ লাগিছে দেই, জ্বৰ উঠিছে কাৰণে খোজকাঢ়িব নোৱাৰে। দেখিছে কিমান ভৰ্তি কৰি আছে মানুহে। আমি গৈয়ে আছোঁ খোজকাঢ়ি। আমাৰ ভাগ্যত আজি গাড়ী নাই, ভাগৰো লাগিছে। লাহেকে ধুনীয়া সেউজীয়া গছ গছনি চাই গৈ আছোঁ আৰু আমি ছাতাবাৰী কোম্পানী আহি পালোঁ। যিখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এই মেইন গেটখনলৈকে আহি পালোঁ আৰু ভিতৰলৈ যাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। এতিয়া আহোঁতে আমাৰ দেৰিও হৈ গ'ল। পাৰিলে আপোনালোকক সকলোখিনি দেখুৱাই ল'ম। মানুহবোৰ গুচি আহিলে আমি এতিয়াহে গৈ আছোঁ। দেখিছে কিমান ধুনীয়া। গোটেই দিনটো চাই থাকিলেও শেষ নহ'ব। গোটেইখিনি আপোনালোকক দেখাই গৈ আছোঁ। আমি ভিতৰলৈ যাব পাৰোঁ নে নোৱাৰোঁ নাজানো। কি ধুনীয়া পৰিৱেশ। কোম্পানীৰ ওচৰলৈকে গৈ আছোঁ। এজন ভাইটিয়ে কৈছে এইটো লোহা কোম্পানী হয়। চাওঁ কি হয়, সুধি লওঁ একবাৰ। গোটেইখিনি দেখুৱাইছোঁ। বৰ্তমান ভিতৰলৈ যাব নোৱাৰি। আৰু এখন কোম্পানীলৈ যাম। আপোনালোকে যদি ইয়াতে কাম কৰিবলৈ আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে। গুৱাহাটী মাছখোৱা জালুকবাৰীত গোৱালপাৰা বাছত উঠিব। বাছত উঠি বকো লামপাৰাত নামিব। নামি ইয়াতে অ'টোৰ এখনত উঠি আহিব পাৰে ছাতাবাৰী কোম্পানীলৈকে। ইয়াতে যদি কাম কৰিব ইচ্ছা কৰে কৰিব পাৰে। আৰু যদি নাজানে ক'ত আছে মোক কমেণ্টত লিখি দিব। মই যিখিনি পাৰোঁ হেল্প কৰিবলৈ চেষ্টা কৰিম। আপোনালোকক সকলো কোম্পানীবোৰ দেখুৱাই গৈ আছোঁ। ইয়াতে এটা কোম্পানী নহয়, বহুখিনি কোম্পানী আছে। হিচাপ কৰিব নোৱাৰি, দিনটো চাই থাকিলেও শেষ কৰিব নোৱাৰি। আমি বহুত দূৰ পালোঁ, তথাপিও কোম্পানী শেষ হোৱা নাই, বহুতখিনি আছে। আৰু বেলেগ কোম্পানীলৈ যাম। ভাগৰো লাগিছে, গাড়ী লৈ অহা নাই, খোজকাঢ়ি গৈ আছোঁ। দেখিছে আমাৰ এজনৰ কি অৱস্থা হৈছে ভাগৰতে। অলপ কষ্ট কৰিব লাগিব ন। কষ্টৰ ফল সদায় মিঠা। আমি গতিকে মিঠা পাবলৈ বহুত দেৰি আছে। বহুত দূৰ পালোঁ, শেষ কৰিব পৰা নাই। আৰু এখনলৈ গৈ আছোঁ। তাতে বহুত কোম্পানী আছে, মেগী কোম্পানী, মাৰুতি কোম্পানী আৰু মানে বহুত কি কয় আৰু মিল্টন, ইমানবোৰ নাম নাজানো, আছে আৰু বহুত। মই দেখুৱাই গৈ থাকিম। এইটো কোম্পানীৰ অফিচ হয়। কিমান চাব কোম্পানী, গোটেই দিনটো চাই শেষ কৰিব নোৱাৰি। আমি আৰু বেছি দেৰি নকৰোঁ, ৰাতি হৈ যাব। ঘৰলৈ যাম এতিয়া। মই সকলোখিনি বাহিৰৰ পৰাই দেখুৱালোঁ। ভিতৰত যিহেতু মোবাইলৰ এলাও নাই, সেইকাৰণে গোটেইবিলাক বাহিৰে দেখুৱাই গ'লোঁ। কেতিয়াবা যদি পাৰোঁ ভিতৰৰখিনি দেখাবলৈ চেষ্টা কৰিম। আমি এটা আন এখন কোম্পানী চাই ঘৰলৈ গুচি যাম। আপোনালোকে যদি কাম কৰে আহিব পাৰে। ছয়গাঁও বকো ছাতাবাৰী বুলি কয়। বহুত ধৰণৰ কাম আছে। আন এখন কোম্পানী মই বাহিৰৰ পৰা দেখুৱাইছোঁ।
ইয়াতে মোবাইল লোৱাৰ ভিতৰত এলাও নাই কাৰণে মই বাহিৰৰ পৰাই দেখুৱাইছোঁ। বাইদেউ এইটো কি কোম্পানী হয়? কোনটো এইটো? হয়, লোহা কোম্পানী। লোহা কোম্পানী হয়। মই লোহা কোম্পানী দেখুৱালোঁ। লাহে লাহে আমি ঘৰলৈ গৈ আছোঁ। দেখুৱাই ঘৰলৈ যাম। আজিৰ ভিডিঅ'টো ইমানেই আছিলে।